ডাঙৰীয়া BKWSৰ চিফ বড়োলেণ্ড যিটো আমাৰ বড়ো কছাৰী কাউন্সিল আছে ইয়াৰ চিফ মিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছে মোৰ বন্ধু ইকনমিক্স হয় লিখক পংকজ জয়সৱালজী ইয়াত উপস্থিত আছে আমাৰ এগ্ৰিকালচাৰ বিভাগৰ EM ঘনেশ্যাম দাস ডাঙৰীয়া আৰু মোৰ সতীৰ্থ EM সকল আমাৰ MLA সকল MCLA সকল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ ডক্টৰ শুভম বসুমতাৰী ডাঙৰীয়া প্ৰমুখে ইয়াত উপস্থিত আছে আমাৰ ডেপুটি স্পিকাৰ অভিৰাম মহানায়ক ডাঙৰীয়া এগ্ৰিকালচাৰ বিভাগৰ বিষয়াসকল আমাৰ আমন্ত্ৰিত অতিথিসকল আৰু উপস্থিত বড়োলেণ্ডৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন সাব ডিভিজন আৰু ব্লকৰ পৰা উপস্থিত হোৱা আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰসকল সন্মানীয় খেতিয়কসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ নলেজ ফেষ্টিভেলৰ অন্তিম দিনত এই কাৰ্যসূচীটো লোৱা হৈছে নলেজ ফেষ্টিভেলত যি জ্ঞান মহোৎসৱত বিভিন্ন বিষয়ৰ ওপৰত যোৱা 3টা দিন ধৰি আলোচনা চলি আছে আজিও প্ৰায় 3টা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমাৰ বিভিন্ন সেমিনাৰৰ আলোচনা চলি আছে আৰু এই এগ্ৰিকালচাৰৰ ওপৰত যি এগ্ৰিকালচাৰৰ বিভিন্ন বিষয়ৰ ওপৰত আজি যিটো আলোচনা চক্ৰ ইয়াৰ পিছতে আমাৰ ভেলিডিক্টৰী সেশন হ'ব আজি বিশেষভাৱে আপোনালোক সকলোৱে জানে যে বড়োলেণ্ডত দশকৰ পৰা দশক ধৰি অস্থিৰতা বিৰাজ কৰিছিলে হত্যা হিংসা বিভিন্ন পৰিৱেশৰ মাজত আমি আছিলোঁ কিন্তু লাহে লাহে আমাৰ মাজত পৰিৱৰ্তন আহিছে আজি শান্তি আৰু এটা সুস্থিৰতাৰ সুযোগ লৈ আমাৰ অঞ্চলৰ অৰ্থনীতিটো আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ অঞ্চলৰ শিক্ষা দীক্ষা আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ অঞ্চলত এটা সুস্থ সমাজ গঢ়াৰ কাৰণে আজি আমাৰ এটা ডাঙৰ এটা প্ৰয়াস ইয়াত কৰা হৈছে এই নলেজ ফেষ্টিভেল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নেতৃত্বত 4দিনীয়া কাৰ্যসূচীত আমাৰ অঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ বিভিন্ন প্ৰফেচাৰসকল আহি আৰু ইয়াৰ লগতে আমাৰ দেশৰ আৰু বাহিৰৰ বিভিন্ন অসমৰ ব্যক্তিসকল আহি আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ হেডবিলাক আহি ইনোভেটৰবিলাক আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন বিষয়ৰ ওপৰত খুব বিস্তাৰভাৱে আলোচনা হৈছে যে আজিৰ সময়ত সমাজখন আগুৱাই লৈ যাব লাগিলে কিমানখিনি আমাক ইনফৰমেশ্যন লাগে কিমানখিনি আমাক জ্ঞান লাগে কেনেকুৱা জ্ঞান ল'লে আমি সমাজত লগতে বিশ্বৰ বিভিন্ন আগশাৰীৰ সমাজৰ লগত আমি খোজত খোজ মিলাই আগবাঢ়ি যাব পাৰিম এইবিলাক কথা আলোচনা হৈছে আজি আমাৰ মাজত বিভিন্ন ইস্যু আছে বিভিন্ন বিষয় আছে সেই বিষয়বিলাক আমি আমাৰ মাজতে আলোচনা কৰোঁ আৰু আমাৰ মাজতে শেষ হয় কিন্তু সেই বিষয়বিলাকে দশকৰ দশক ধৰি আমাৰ অঞ্চলত চলি থকাৰ ফলত আমাৰ সমাজখন আগুৱাই যাব পৰা নাই আমি যদিও ইচ্ছা কৰোঁ যে অইন সমাজৰ নিচিনা আমাৰ সমাজো আগুৱাই যাওক ইয়াৰ কাৰণে চৰকাৰে কোটি কোটি টকা খৰচ কৰে কিন্তু আজিলৈকে আমি বহুত শিতানত পৰিৱৰ্তন দেখিবলৈ নাপাওঁ লাহে লাহেকৈ আমাৰ মাজত কিছুমান পৰিৱৰ্তন আহিছে আৰু সেই পৰিৱৰ্তনবিলাক বৰ্তমানৰ নেতৃত্বই বহু প্ৰয়োগ কৰাৰ পিছত এই পৰিৱৰ্তনবিলাক আহিছে তো সেই ক্ষেত্ৰত আজি বিশেষভাৱে আমাৰ অৰ্থনীতি বুলি ক'লে আমাৰ খেতি এগ্ৰিকালচাৰটোৱে আমি বুজি পাওঁ কৃষিটোৱে এই কৃষিৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কাম কৰিব লগা আছে যে কেনেকৈ আমি এগ্ৰিকালচাৰ সেক্টৰটো অৰ্গেনাইজ কৰিম আমাৰ বড়োলেণ্ডৰ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে এই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নেতৃত্বত আজি প্ৰায় 28,000 খেতিয়কৰ লগত আমাৰ বড়োলেণ্ডৰ কাউন্সিল চৰকাৰখনে কাম কৰা আৰম্ভ কৰিছে ইয়াত বিভিন্ন খেতিয়কসকলৰ কেনেকৈ ট্ৰেইনিং দিয়া কেনেকৈ ভাল বীজবিলাক প্ৰদান কৰা সময়মতে কেনেকৈ খেতিয়কসকলক বিভিন্ন ট্ৰেইনিং আৰু বীজ দি পেলাই ইয়াৰ প্ৰডাকশ্যনটো বঢ়োৱা ইয়াৰ লগে লগে কিছুমান সিলেক্টেড শস্যবিলাক আমাৰ তাত কেনেকৈ লগাব পাৰে যাৰ দ্বাৰা আমাৰ অৰ্থনীতিত তেনেকুৱা টনকিয়াল হ'ব পাৰে তেনেকুৱা কথাবিলাক বহুত আলোচনা হোৱা হৈছে কেবিকেবিলাক আমাৰ পাৰ্টনাৰ কৰি পেলাই কাম কৰাৰ কাৰণে আমাৰ বিভিন্ন প্ৰয়াস কৰা হৈছে আমাৰ দেশৰে বিভিন্ন অনুষ্ঠান আছে কেন্দ্ৰীয় চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আশে পাশে থাকি কাম কৰা এগ্ৰিকালচাৰ বিভাগবিলাক আছে তেখেতসকলক আমি টাই আপ কৰিবলৈ গৈ আছোঁ আজি লাইভলিহুড বুলি ক'লে আমাৰ যিটো উপাৰ্জনৰ যিটো পথ
জীৱিকা এইটো চাবলৈ গ'লে ৰুৰেল এৰিয়াত আমাৰ ৰুৰেল ইকনমিটো আমি টনকিয়াল কৰিব লাগিব। ইয়াৰ কাৰণে ভাৰত লাইভলিহুড মিছন বুলি ফাউণ্ডেশ্যন বুলি এটা সংগঠনে ভাৰতৰ বিভিন্ন ৰাজ্যত কাম কৰি আছে। তেখেতসকলক আমন্ত্ৰণ কৰি আনি আমাৰ অঞ্চলত আজি এগ্ৰিকালচাৰৰ কামবিলাক আমি ৰুৰেল ডেভেলপমেণ্ট কামবিলাক আৰম্ভ কৰিবলৈ হাতত লৈছোঁ। এগ্ৰিকালচাৰ ক্ষেত্ৰত বিশেষভাৱে আমি ফ'কাছ দি পেলাই কি এলাইড ছেক্টৰ আছে এগ্ৰিকালচাৰৰ লগত সেইখিনিকো আগবাঢ়ি যাব বিচাৰিছোঁ। আজি অসমত কিছুমান ৰিভলিউচনাৰী কাম বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু কৃষিমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে। ইয়াৰ ভিতৰত পেডি প্ৰক্ৰিউটমেণ্ট যিটো অসমত কৰিলে ধান ক্ৰয় কৰা, এইটো আমি আগতে পাঞ্জাৱ হাৰিয়ানাৰ ক্ষেত্ৰত শুনিছিলোঁ, এতিয়া আমাৰ অঞ্চলত আৰম্ভ হৈছে। এই কামবিলাক এটা নতুন কাম যিয়ে নেকি আমাৰ অৰ্থনীতিটো বহুত আগুৱাই লৈ যাব, খেতিয়কসকলৰ বাৰ্ডেনটো কমাই দিব। এই কামবিলাক আজি আমি একচেপ্ট কৰিব লাগিব। এই মাত্ৰ নহয়, ডাবলিং ফাৰ্মাৰ ইনকাম যিটো মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত এটা মিছন আগবঢ়াইছিলে, এই ডাবলিং ফাৰ্মাৰ ইনকামটো আমাৰ প্ৰত্যেকটো অঞ্চলত আমি সেইটো ভালকৈ ইমপ্লিমেণ্ট কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আমাক ভাল ট্ৰেইনিং লাগিব, আমাক ভাল শস্য লাগিব আৰু ভাল আমাক মাৰ্কেটিং নেটৱৰ্ক লাগিব। এতিয়া বিশ্বই অৰ্গেনিকৰ ফালে আগবাঢ়ি আছে। আমাৰ ইয়াতো বহুত বিদেশৰ মানুহ আহিছিলে যিসকলে অকল অৰ্গেনিকৰ কথা পাতি আছে। আৰু আমাৰ খেতি যেতিয়া কেমিকেল ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইড আমি ইউজ কৰিছোঁ, বহুতখিনি বেমাৰ আমাৰ মানুহৰ শৰীৰত এতিয়া দেখা দিছে। মানুহৰ যিটো লাইফ এক্সপেক্টেঞ্চি আছিলে এইটো বহুত কমি গৈছে। বহুত মানুহৰ এতিয়া গাত কেঞ্চাৰ দেখা দিছে, বিভিন্ন বেমাৰ দেখা দিছে। এনেকুৱা সময়ত আমাৰ যিটো খেতি, যিটো একমাত্ৰ জীৱিকাৰ পথ, সেইটো যদি আমি ভালকৈ কৰিব নোৱাৰোঁ, যিয়ে নেকি আমাক অৰ্থনীতিভাৱেও সহায় কৰিব, শাৰীৰিকভাৱেও সহায় কৰিব, এই দিশবিলাক আজি বিশ্লেষণ কৰাৰ সময় আহিছে। সেইকাৰণে এই জ্ঞান মহা উৎসৱত কৃষিটোও এটা বিষয় হিচাপে লোৱা হৈছে। অনাগত দিনত বড়োলেণ্ডত আমি কেনেকৈ কৃষিৰ কাৰণে বিভিন্ন অনুষ্ঠান, আমাৰ কলেজ ইনষ্টিটিউশ্যনবিলাক আমি আৰম্ভ কৰিব পাৰোঁ, ইয়াৰ কাৰণে প্ৰয়াস কৰা গৈছে। আমাৰ চৰকাৰ অহাৰ পিছত বড়োলেণ্ডৰ যিখিনি ITI আছে, প্ৰত্যেকটো ITIত হেণ্ডলুম আৰু এগ্ৰিকালচাৰ ট্ৰেইনিং আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। কাৰণ এগ্ৰিকালচাৰ ট্ৰেইনিং ল'বলৈ আমাৰ তাত যিমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান লাগে, এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ তাত নাই। আগত যিবিলাক কাম চলি আছিলে, এই কামবিলাক অলপ সলনি কৰিছোঁ। যিবিলাক স্কিম চলি আছিলে, এই স্কিমবিলাক অলপ সলনি কৰিছোঁ। তো সেইকাৰণে অলপ আউট অফ বক্স চিন্তা কৰি বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে এই যে জ্ঞান মহা উৎসৱ লোৱা হৈছে, এই জ্ঞান মহা উৎসৱৰ দ্বাৰা বিশ্বত কি চলি আছে, দেশখনত কি চলি আছে আৰু আমি কি কৰি আছোঁ, ইয়াৰ লগত এটা কানেকশ্যন কৰাৰ কাৰণে, এটা কানেক্টিভিটি কৰাৰ কাৰণে আৰু বিশ্বৰ বিভিন্ন জায়গাত যিবিলাক নতুন মডেল আছে, এই মডেলবিলাক আনি আমাৰ খেতিয়কবিলাক কম কষ্টৰে, কম ইনভেষ্টমেণ্টেৰে কেনেকৈ ভাল খেতি বাতি কৰিব পাৰে আৰু যিটো নেকি গোটেই বিশ্বত আমি মাৰ্কেটটো পাব পাৰোঁ, বজাৰখন পাব পাৰোঁ, ইয়াৰ কাৰণে বিভিন্ন চৰ্চা চলোৱা হৈছে। আজি মই দীঘলীয়া কথা ক'ব বিচৰা নাই। আমাৰ ইয়াত দুজন ব্যক্তি আছে। আমাৰ পংকজ জয়ছোৱাল ডাঙৰীয়া, তেখেতে UPৰ হয়, মুম্বাইত থাকে, মোৰ বন্ধু হয়। বিভিন্ন সময়ত ইকনমিক डेवलपमेंटर ऊपर तेखेते बहुत खिनी लिखे। हम लोग 4 दिन के लिए जो नॉलेज फेस्टिवल आयोजन किया, ये अलग अलग विषय पर चर्चा हो रहा था 4 दिनों से। आज ये जो विषय है एग्रीकल्चर को लेके, यहाँ पंकज जयसवाल जी को हमने आमंत्रण किया। आपने बहुत बिजी शेड्यूल को छोड़ के बड़ौलैंड में आया। मैं बड़ौलैंड वासियों की तरफ से मैं आपको धन्यवाद देता हूँ। और पंकज जी के लिए एक बार जोरदार आप लोग हाथ ताली दीजिए, क्योंकि हमारा सरकार आते ही पंकज जयसवाल जी ने पहली बार आपके इनिशिएटिव से एयर इंडिया में यहाँ आके 100 से ज़्यादा बच्चे को डायरेक्ट रिक्रूटमेंट किए थे। पंकज जयसवाल जी यहाँ एम्प्लॉयमेंट दिए थे, तो इसीलिए भी मैं धन्यवाद देता हूँ। और आने वाले समय में, एक समय पे बड़ौलैंड में शांति नहीं था, स्टेबिलिटी नहीं था, हम लोग बहुत काम करने के लिए सोच भी नहीं सकते थे। आज एक अच्छा माहौल आ गया है, इसलिए बड़ौलैंड यूनिवर्सिटी ने ये इंटरनेशनल नॉलेज फेस्टिवल का आयोजन किया, जहां हम लोग सपोर्ट किया। और 4 दिन का जो अलग अलग सेशन हुआ, कम से कम 25 सेशन में अलग अलग विषय पे बहुत विस्तार से बातचीत हुआ, चर्चा हुआ और बहुत हल निकल गया, सोल्यूशन निकल गया कि आने वाले समय में बड़ौलैंड में कैसे शांति, रेजिलियंस और बड़ौलैंड की समाज को कैसे एक अच्छा दिशा मार्गदर्शन मिलेगा, उसके लिए बहुत एक चर्चा किया गया।
और आज मैं उम्मीद रखता हूँ पंकज जायसवाल जी इकोनॉमिक डेवलपमेंट के लिए काफ़ी लिख चुके हैं, पत्र अलग अलग पत्र में लिखते रहते हैं और रिसर्च भी करते हैं। तो अभी बोडोलैंड में हम लोग कैसे आगे बढ़ेंगे, मैं उसके लिए आपको मैं अनुरोध करता हूँ, आप बाद में आप बोलेंगे। मैं बहुत धन्यवाद देता हूँ आपको, आपने आए हैं और मैं आशा কৰিছোঁ যে আমাৰ সকলো ৰাইজে যিখিনি আহিছে ইয়াত থাকিব। মিটিং শেষ হোৱাৰ পিছত এইখন মিটিং আমাৰ অপেন মিটিং আৰু এটা আছে ক্লোজিং চেৰেমনি, য'ত আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া আহি আছে, ইউজি ব্ৰহ্ম ডাঙৰীয়া আহি আছে, মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য মন্ত্ৰী এক্টৰ সোনু সুদ ডাঙৰীয়া আহি আছে। তেখেতসকলেও আমাক বহুত দিশত সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এইটো বড়োলেণ্ডৰ কাৰণে এটা নতুন এটা দিগন্ত আৰম্ভ হৈছে, এইটো আমি কেতিয়াও হেৰাব দিব নোৱাৰোঁ। আগত যিখিনি নেগেটিভিটি আমাৰ মাজত হৈ গ'ল এইটো আৰু পুনৰ আমি আনিব নিবিচাৰোঁ, আমিও আগুৱাই যাব বিচাৰোঁ। বড়োলেণ্ডৰ অকল ৰাজনীতি নহয়, ইয়াত সমাজ আগুৱাই যোৱাৰ কিছুমান কাম হ'ব লাগে। বড়োলেণ্ডৰ অকল হিংসা নহয়, ইয়াৰ শান্তি প্ৰতিষ্ঠা কৰি অৰ্থনীতি উন্নয়নৰ কাম হ'ব লাগে। বড়োলেণ্ডৰ অকল জাতি জনগোষ্ঠীৰ মাজত ভয় ভীত শংকা থাকিব নালাগে, সকলো একত্ৰিত হৈ এটা সুস্থ সমাজ গঢ়াৰ কাৰণে আমি আগবাঢ়ি যাব লাগে। মই আপোনালোকক অনুৰোধ কৰিছোঁ শেষলৈকে যাতে আপোনালোকে থাকে আৰু উদ্বোধনী ভাষণ দিবলৈ অনুৰোধ কৰিছিলে। এইখিনি কথাই কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।